The author, writer of the Fun They Had is, it author বা লেখকৰ নাম সুধিছে, answer হৈছে আইজাক আছিমভ. The diary was written by, ডায়েৰীখন কোনে লিখিছিল? এইটো হৈছে answer মাৰ্গী, number B. তাৰপিছত question হৈছে, the diary was written on, ডায়েৰীখন কেতিয়া লিখা হৈছিল? Answer 17 May 2157. In the diary Margie wrote about, ডায়েৰীখনত মাৰ্গীয়ে কিহৰ বিষয়ে লিখিছিল? মাৰ্গীয়ে টমিয়ে এখন ৰিয়েল বুক পালে বুলি লিখিছে, আচলতে টমিৰ কথা লিখা নাই, তাই ৰিয়েল বুকখনৰ বিষয়ে লিখিব বিচাৰিছে, সেইকাৰণে হৈছে নাম্বাৰ চি হৈছে আনচাৰ. নেক্সট, মাৰ্গী ৱাজ য়াংগাৰ দেন টমি বাই, মাৰ্গী টমিতকৈ কিমান বছৰ সৰু? এইটো আমি মাৰ্গী আৰু টমি বয়স কেইটা জানো, টমিৰ হৈছে 13 years, মাৰ্গীৰ 11 years, তো তাৰ ডিফাৰেঞ্চ হৈছে 2 years. সেইটো কাৰণে য়াংগাৰ হ'লেও সৰু হ'লেও 2 years সৰু, ডাঙৰ হ'লেও 2 years ডাঙৰ, মানে মাৰ্গী টমিতকৈ 2 years younger আৰু টমি মাৰ্গীতকৈ 2 years older. টমি ফাউণ্ড দ্য বুক ইন দ্য, টমিয়ে কিতাপখন ক'ত বিচাৰি পাইছিলে এইটো আমি জানো, আনচাৰটো হৈছে এটিকত বিচাৰি পাইছে, তো ইয়াৰ আনচাৰ হৈছে নাম্বাৰ চি. তাৰপিছত দ্য বিহেভিয়াৰ অফ দ্য কাণ্ট্ৰি ইনস্পেক্টৰ ৱাজ, কাণ্ট্ৰি ইনস্পেক্টৰ যিহেতু আহি এটা আপেল দিছিলে, সেইটো কাৰণে আমি গম পাওঁ তেওঁৰ বিহেভিয়াৰটো এমিয়েবল, মানে মৰমীয়াল. ওৱান্স টমিজ টিচাৰ ৱাজ টেকেন এৱে ফৰ, এবাৰ টমিৰ টিচাৰক কিমান দিনৰ কাৰণে লৈ যোৱা? টমিৰ হিষ্ট্ৰী ছেকশ্যনটো ব্লেংক আউট হোৱাৰ বাবে টমিৰ টিচাৰক 1 monthৰ কাৰণে লৈ যোৱা হৈছিল, আনচাৰ চি. উইচ ষ্টেটমেণ্ট ইজ কাৰেক্ট, কোনটো মানে ষ্টেটমেণ্ট শুদ্ধ হৈছে? একৰ্ডিং টু টমি দ্য ৰেগুলাৰ টিচাৰ মিনছ, টমিয়ে কৈছে যে টিচাৰজন ৰেগুলাৰ নহয়, স্কুলৰ টিচাৰ্ছবোৰ ৰেগুলাৰ নাছিল, তাৰমানে এইটো বুজাইছে নেকি যে টিচাৰ্ছ ৰেগুলাৰ অৰ্থ মানে কি সদায় ৰেগুলাৰলি হোমৱৰ্ক ডেইলি দিয়াজনক বুজাইছে, নে মেকানিকেল টিচাৰৰ নিচিনাজনক বুজাইছে, নে ৰেগুলাৰ মানে যি সকলো জানে? আচলতে ৰেগুলাৰ মানে বুজাইছে মেকানিকেল টিচাৰৰ নিচিনা বুলি বুজাইছে, যে মেকানিকেল টিচাৰৰ নিচিনা পুৰণা দিনৰ টিচাৰ্ছবোৰ ৰেগুলাৰ নাছিল, এনেকুৱা বুজাইছে. তাৰপিছত কুৱেশ্যনটো, আফটাৰ দ্য স্কুল দ্য ষ্টুডেণ্টছ অফ দ্য অল্ড কাইণ্ড অফ স্কুল, পুৰণা দিনৰ ষ্টুডেণ্টছবোৰে স্কুলৰ পিছত কি কৰে? স্কুল শেষ হোৱাৰ পিছত স্কুল ইয়াৰ্ডত খেলি থাকে, টক উইথ ফ্ৰেণ্ডছৰ লগত কথা পাতে, ৰিটাৰ্ণ হোম টুগেডাৰ, একেলগে ঘৰলৈ উভতি যায়, ডিড হোমৱৰ্ক এ স্কুল, নে স্কুলতে হোমৱৰ্ক? আমি জানো আনচাৰটো যে তেওঁলোকে ৰিটাৰ্ণ হোম টুগেডাৰ, একেলগে ঘৰলৈ ঘূৰি যায়, যোনটো মাৰ্গীৰ বাবে বৰ মানে ভাল লগা কথা, বৰ ফান বুলি তেওঁ ভাবিছিলে স্কুলবোৰ. নেক্সট কুৱেশ্যন, মাৰ্গী লাৰ্ণ দ্য পাঞ্চ কোড এট দ্য এজ অফ, যেতিয়া মাৰ্গীয়ে হোমৱৰ্ক লিখিব লাগে এটা পাঞ্চ কোডত লিখিব লাগে, সেই পাঞ্চ কোডটো তাইক কোন ইয়াৰ থাকোঁতে শিকাইছিল? সেইটো হৈছে 6 years থাকোঁতে. টমি ৰাইট হিজ হোমৱৰ্ক এজ হিজ ছিষ্টাৰ উইথ দ্য হেল্প অফ, টমিও তাৰ ছিষ্টাৰৰ নিচিনাকৈ, মাৰ্গীৰ নিচিনাকৈ হোমৱৰ্কবোৰ কিহৰ দ্বাৰা লিখে? সেইটো হৈছে পাঞ্চ কোডছ. তাৰপিছত এজ ইট ইজ 2024, চ' মাৰ্গী এণ্ড টমিজ ষ্টৰী বেছড ইন আ ফিউচাৰ হুইচ ইজ আফটাৰ, তাৰমানে ইয়াৰ অৰ্থ যিহেতু এতিয়া 2024 আমি এটা ষ্টৰী পঢ়ি যোনটো ফিউচাৰত বেছড কৰে, তো এতিয়া আমি যদি এইটো 2024 হয় মানে কিমান বছৰ পিছৰনো এইটো ষ্টৰী হয়, মানে মাৰ্গী আৰু টমিৰ ষ্টৰীটো কিমান বছৰ পিছৰ? আমি তেতিয়া কি কৰিব লাগিব, যোনটো আমাৰ 2157 ডেজ আছে তাৰ পৰা মাইনাছ কৰি দিলোঁ 2024, আৰু তেতিয়া আমি গম পালোঁ যে 133 yearsৰ পিছত ঘটিবলগীয়া এনেকুৱা এটা মানে ইমাজিনেশ্যন কৰি এটা ষ্টৰী লিখা হৈছে. আই উইল নট থ্ৰ' ইট আৱে, মই এইটো বস্তু দলিয়াই নিদিওঁ. আই বুলি কাক ৰিফাৰ কৰা হৈছে আমি জানো, টমিয়ে কৈছিলে যে মই কি কৈছে মোৰ মেকানিকেল টিচাৰটো দলিয়াই নিদিওঁ এনেকৈ বুলি কৈছিলে, তো আনচাৰ হৈছে টমি. তাৰপিছত দ্য ষ্ট্ৰেঞ্জ থিং এবাউট দ্য ৰিয়েল বুক ৱাজ, যেতিয়া পঢ়ি আছিলে তেতিয়া গম পাইছিলে তেওঁলোকৰ টেলিবুকছৰ ষ্ট্ৰেঞ্জ থিং, আচুহা কথাটো কি আছিলে? আচুহা কথাটো আছিলে যে দ্য ছেইম ৱৰ্ডছ কেন নট বি ৰেড টুৱাইচ, একেবোৰ শব্দকে দুবাৰ পঢ়িব নোৱাৰি, না ছেইম ৱৰ্ডছ কেন বি ৰেড অভাৰ এণ্ড অভাৰ, প্ৰত্যেকবাৰে পঢ়ি থাকিব পাৰি, দ্য পেজেছ আৰ ক্ৰিংকলি, নে পেজেছবোৰ ক্ৰিংকলি, নে দ্য ৱৰ্ডছ মুভ? কিন্তু আমি গম পাইছোঁ যে সিহঁতৰ বহুত ষ্ট্ৰেঞ্জ লাগিছিলে কিতাপখন দেখি, কাৰণ তেওঁলোকৰ যোনটো টেলিবুক সেইবোৰত ৱৰ্ডছবোৰ মুভ কৰি থাকে, সিহঁতৰ মুভবোৰ ইয়াতে ৱৰ্ডছবোৰ মুভ নকৰে, আৰু সেইটোৱে হৈছে ষ্ট্ৰেঞ্জ, যে সেইটো একেবোৰ ৱৰ্ডকে অভাৰ এণ্ড অভাৰ পঢ়ি থাকিব পাৰি. নাম্বাৰ চি ইজ দ্য আনচাৰ. তাৰ পিছৰ প্ৰশ্নটো হৈছে, টমি লুকড এট মাৰ্গী উইথ ছুপেৰিয়ৰ আইজ, এইটো চেণ্টেন্সটো কিতাপৰ পৰা উঠাই দিয়া হৈছে. এতিয়া ছুপেৰিয়ৰ আইজ এইটো আণ্ডাৰলাইন কৰা শব্দকেইটাৰ অৰ্থ কি? ছুপেৰিয়ৰ আইজ মানে কি? ছুপেৰিয়ৰ বুলি বুজাইছে নেকি? উচ্চ খাপৰ বুলি বুজাইছে, নে মানে মাৰ্গীক ইনফেৰিয়ৰ তলৰ খাপৰ বুলি বুজাইছে, নে মাৰ্গীয়ে নিজকে মানে বহুত বেছি জনা বুলি ভাবিছে সেইটো বুজাইছে? টমি থট হি হেড মোৰ নলেজ দেন মাৰ্গী, এইটো বুজাইছে. তো আনচাৰটো হৈছে চি, টমিয়ে নিজকে বহুত বেছি জ্ঞানী বুলি ভাবিছে. তাৰপিছত হৈছে ৰিড দ্য ফলোইং ষ্টেটমেণ্ট উইথ ৰেফাৰেঞ্চ টু দ্য ফান দে হেড এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন. ফাৰ্ষ্ট ষ্টেটমেণ্টটো হৈছে মাৰ্গী নিউ লেছ দেন টমি, মাৰ্গীয়ে টমিতকৈ কম কথা জানে.
Statement 2 হৈছে Tommy had read more telebooks than Margit. Tommyয়ে Margitকৈ বেছি telebooks পঢ়িছে। এটা কোনটো statement শুদ্ধ কোনটো statement ভুল নে দুটা স্টেটমেন্টে শুদ্ধ প্ৰথমটো দিছে অপশনটো স্টেটমেন্ট 1 টু কাৰেক্ট আৰু 2 টু ফলস সেকেন্ডটো দিছে বি টু দিছে স্টেটমেন্ট 1 টু ইনকাৰেক্ট আৰু 2 টু শুদ্ধ সি টু দিছে দুইটা স্টেটমেন্টে শুদ্ধ আৰু ডি টু হৈছে এটাও স্টেটমেন্ট শুদ্ধ নহয় এতিয়া আমি জানো যে দুইটা স্টেটমেন্টে শুদ্ধ যে মাৰ্গিয়ে টমিতকৈ কমকৈ জানে কাৰণ তাই সৰু যেহেতু টমিৰ বয়স বেছি সি মাৰ্গিতকৈ বেছি টেলিবুকস পঢ়ি পাইছে তো দুইটা স্টেটমেন্টে ট্ৰু হয় তো আনসাৰ হৈছে নম্বৰ সি তাৰপিছত দ্য নেম অফ মাৰ্গিছ মাদাৰ আমি মিছেছ জনছে মাতি পঠিয়াইছিলে কাণ্ট্ৰি ইন্সপেক্টৰ এনেকৈ পাইছোঁ মিছেছ জনছ হৈছে মাৰ্গিৰ মাদাৰ তো মাৰ্গিৰ মাদাৰৰ নাম হৈছে মিছেছ জনছ তাৰপিছত হৈছে একৰ্ডিং টু টমি দ্য থিং হুইচ ইজ আ টোটেল ৱেষ্ট কি কৈছে যে এইটো বস্তু একেবাৰে ৱেষ্ট পেলনীয়া ধৰণৰ বস্তু এইটো কি বস্তু আমি জানো সেইটো হৈছে ৰিয়েল বুকখনৰ কথা কৈছে যে ৰিয়েল বুকখন এবাৰ পঢ়াৰ পিছত আৰু ব্যৱহাৰ কৰিবলৈ নাথাকে এবাৰ পঢ়ি আমি শেষ কৰি পেলাব পাৰোঁ আৰু পেলাই দিব পাৰোঁ মাৰ্গি হেটেড হাৰ স্কুল বিকজ মাৰ্গিয়ে নিজৰ স্কুল বিৰাট বেয়া পাইছিল কি কাৰণে কাৰণটো হৈছে দ্য মেকানিকেল টিচাৰ কেলকুলেটেড হাৰ টেষ্ট মাৰ্কছ ইন নো টাইম যে কোনো সময় নোলোৱাকৈ মেকানিকেল টিচাৰ পৰীক্ষা লয় আৰু নম্বৰবোৰ দিব পাৰে নো ক্লাছমেটছ কোনো লগৰীয়া নাছিলে পঢ়াবৰ কাৰণে আৰু মেকানিকেল টিচাৰ ৱাজ আনএবল টু আণ্ডাৰষ্টেণ্ড হাৰ ফিলিংছ তাই মন বেয়া লাগি আছে ভাল লাগি আছে মেকানিকেল টিচাৰ একো বুজি নাপায় তো সেই গোটেইকেইটা হয় সেইকাৰণে নাম্বাৰ ডি ইজ দ্য আনচাৰ্ছ The real book that Tommy found was about যোনখন ৰিয়েল বুক পাইছিলে আসল বুকখন কিহৰ ওপৰত আছিলে সেইখনত লিখা আছিলে স্কুলৰ বিষয়ে মাৰ্গিছ মাদাৰ সেন্ট ফ্ৰম মানে মাতি পঠিয়াইছিলে মাৰ্গি মাদাৰে কাক মাতি পঠাইছিলে কম্পিউটাৰটো তাই যে বেয়া হৈছে মেকানিকেল টিচাৰটো যে বেয়া হৈ গৈছিলে কাক মাতি পঠাইছিলে কাণ্ট্ৰি ইন্সপেক্টৰক মাতি পঠাইছিলে টেলিবুক ইজ এ বুক টেলিবুকনো কি টেলিবুক হৈছে এনেকুৱা বুক হুইচ কেন বি ৰেড অন টেলিভিশ্যন স্ক্ৰীন সেইটো হৈছে আনচাৰ নাম্বাৰ চি দ্য স্পেচিয়েলিটি অফ দ্য মেকানিকেল টিচাৰৰ স্পেচিয়েলিটি কি আছিলে স্পেচিয়েলিটি আছে ইট কণ্টেইনছ থাউজেণ্ডছ অফ টেলিবুকছ মেকানিকেল টিচাৰৰ থাউজেণ্ডছ এণ্ড থাউজেণ্ডছ কি থাকে টেলিবুকছ থাকে সেইটো হৈছে তাৰ স্পেচিয়েলিটি আৰু টেলিবুক হৈছে এনেকুৱা বুক যোনখন আমি টিভি স্ক্ৰীণত পঢ়িব পাৰোঁ মাৰ্গিছ ক্লাছৰুম ৱাজ প্লেচ মাৰ্গিৰ ক্লাছৰুম ক'ত আছিলে তাইৰ বেডৰ নেক্সটত আছিলে মানে এডজাষ্টেণ্ট ৰুমটোৱে আছিলে ক্লাছৰুম তো আনচাৰ হৈছে বি একৰ্ডিং টু টমি দ্য অল্ড কাইণ্ড অফ স্কুল এক্সিষ্টেড টমিৰ মতে পুৰণা দিনৰ স্কুলবোৰ কেতিয়া মানে তেওঁলোকৰ তাৰ সেইবোৰৰ কেতিয়া অস্তিত্ব আছে একৰ্ডিং টু টমি দ্য অল্ড কাইণ্ড অফ স্কুল এক্সিষ্টেড টমিৰ মতে পুৰণা দিনৰ স্কুলবোৰ কেতিয়া মানে এক্সিষ্ট কৰিছিলে কেতিয়া আছিলে এইবোৰ স্কুল কেতিয়া তাহাঁতৰ অস্তিত্ব আছিলে সি কৈছিলে যে চেঞ্চুৰিজ এগো বহুত শতিকাৰ আগত তো আনচাৰটো হৈছে নাম্বাৰ চি হুইচ ষ্টেটমেণ্ট ইজ ইনকাৰেক্ট এতিয়া কাৰেক্ট কৰিছিলে এতিয়া ইনকাৰেক্ট বুলিও আহিব পাৰে মাৰ্গি এণ্ড টমি হেড মেকানিকেল টিচাৰ্ছ মাৰ্গি আৰু টমি মেকানিকেল টিচাৰ্ছ আছিল মাৰ্গি হেটেড স্কুল মাৰ্গিয়ে স্কুল বেয়া পাইছিল টমি ৱাজ 3 years older than মাৰ্গি টমি মাৰ্গিতকৈ 3 বছৰ ডাঙৰ আছিল মিছেছ জনছ ৱাজ মাৰ্গিছ মাদাৰ মিছেছ জনছ মাৰ্গিছ মাদাৰ আছিলে আমি জানো চি নাম্বাৰটো ইনকাৰেক্ট তো ইনকাৰেক্ট কোনটো চি নাম্বাৰটো ইনকাৰেক্ট কাৰণ সি মাৰ্গিতকৈ 2 বছৰহে ডাঙৰ আছিলে 3 বছৰ ডাঙৰ নাছিল ইনকাৰেক্ট ষ্টেটমেণ্টটো তেনেকৈ আমি বাছি উলিয়াব লাগিব গোটেইকেইটা পঢ়ি ল'ব লাগিব পাৰ্চন হু ফাউণ্ড দ্য ৰিয়েল বুক ৱাজ কোনে কিতাপখন বিচাৰি পাইছিলে টমিয়ে বিচাৰি পাইছিল দ্য কালাৰ অফ দ্য পেজেছ ইজ য়েল্ল' কিয় কাগজবোৰৰ ৰংবোৰ হালধীয়া কাৰণ কিতাপখন বহুত পুৰণি আছিলে অ'ল্ড আছিলে ডাষ্টি নহয় অ'ল্ড আছিলে কাৰণে কিতাপখনৰ পেজবোৰ হালধীয়া হৈ গৈছিল তাৰপিছত থাকিব পাৰে যে বহুত এনেকুৱা আছে কেইটা ছাবজেক্ট পঢ়িছিলে 3টা ছাবজেক্ট পঢ়িছিলে সিহঁতি কি ছাবজেক্ট পঢ়িছিলে তাৰপিছত এৰিথমেটিক ছাবজেক্টটোত কি পঢ়োৱা যায় এনেকুৱা ধৰণৰ সৰু সুৰা কিছুমান আৰু কুৱেশ্যনছ তাতে থাকিব পাৰে তোমালোকে গোটেই চেপ্টাৰটো পঢ়িবা তেতিয়া চেপ্টাৰটো পঢ়িলে তোমালোকৰ সকলোখিনি ক্লিয়াৰ হ'ব গায়ত্ৰীজ ক্লাছৰুম চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ তোমালোকে হয়তো আগৰ মোৰ ভিডিঅ'ছখিনিও চাইছা তাতো মই MCQs দি আছোঁ তোমালোকে চালে তোমালোকৰ বাবে সুবিধাজনক হ'ব MCQখিনি ভালদৰে কৰিবৰ কাৰণে আজিলৈ ইমানে থেংক ইউ হেভ এ গ্ৰেট ডে হেড